আজি প্ৰথমটো খবৰ মুম্বাইলৈ গৈ লীনা ছবিৰ নায়িকা হ'ল এইবাৰ সৰু পতৰ এজন বোৱাৰী আৰু এই বিবাহিত মহিলাৰ অশ্লীল ছবি ভাইৰেল হোৱাৰ পাছতে প্ৰৱেশ নিহিত কৰিলে একাংশ ৰাইজে। জানিব পৰা মতে মধ্যপুৰ সোণোৱাল গাঁৱত মহিলাগৰাকীৰ প্ৰৱেশ নিহিত কৰিলে একাংশ ৰাইজে আৰু যোৰহাটৰ পৰ্ণ ভিডিঅ' কাণ্ডৰ পিছতে এইবাৰ সৰু পথৰৰ বোৱাৰীৰ অশ্লীল ছবি ভাইৰেল হৈ পৰিছে আৰু এইবাৰ এইগৰাকী বিবাহিত মহিলাৰ অশ্লীল ছবিয়ে তোলপাৰ লগাইছে সৰু পথৰ। পঞ্চায়তত মহিলাগৰাকীৰ অশ্লীল ভিডিঅ' দেখি এইবাৰ উদ্বিগ্ন হৈছে একাংশ স্থানীয় লোক। কেনেকৈ কাৰ চক্ৰান্তত পৰি মুম্বাইৰ অশ্লীল জগতত ভৰি দিলে তাক লৈ এতিয়া সমগ্ৰ গাঁওবাসীয়ে চিন্তিত হৈ আছে। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ। এইবাৰ মাটিবাৰী সংক্ৰান্তীয় হত্যা ডাঙৰ খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নাটমণ্ডলৰ দুৰ্নীতি, মাটি কিনা বেচা, খাজনা আদায়ক লৈ এইবাৰ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। হিমন্ত বিশ্ব শৰ্মাই ক'লে এতিয়াৰ পৰা মাটি কিনা বেচা কৰিবলৈ যাব নালাগে আপোনাৰ বা কাৰো ল'ব নালাগে অনুমতি। এতিয়াৰ পৰা মিছন বসুন্ধৰা 2ৰ পাছত লেণ্ড পাছবুকৰ জৰিয়তে কৰিব পাৰিব আপুনি মাটি কিনা বেচা। মাটি কিনা বেচাক লৈ আপোনাক যাব নালাগে এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়লৈ। হিমন্ত বিশ্ব শৰ্মাই ক'লে হিমন্ত চৰকাৰৰ দিনত নাটমণ্ডলী নাপাব কোনো ধৰণৰ টকা খোৱাৰ সুযোগ আৰু ইতিমধ্যে 23জনৰ অধিক নাটমণ্ডল হাতেলোতে ধৰা পৰিছে। হিমন্ত বিশ্ব শৰ্মাই ক'লে মিছন বসুন্ধৰাৰ সময়ত ৰাতি 1ৰ পৰা 2 বজালৈও চলি থাকিব চক্ৰ বিষয়া কাৰ্যালয়সমূহ আৰু মিছন বসুন্ধৰাৰ আবেদন নিষ্পত্তিৰ প্ৰক্ৰিয়া অতি শীঘ্ৰে সম্পন্ন কৰা হ'ব। ক্ষেত্ৰ পৰ্যায়ৰ ফটো সংগ্ৰহৰ সময়ত লেনদেন আৰু দুৰ্নীতিমূলক কাৰ্যৰ পৰা বিৰত থাকক বুলি এক ডাঙৰ মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে খাজনা দিবলৈও এতিয়াৰ পৰা যাব নালাগে আপোনাক চৰকাৰী কাৰ্যালয়লৈ। এতিয়াৰ পৰা আপুনি অনলাইন যোগে দিব পাৰিব মাটিৰ খাজনাসমূহ। আপুনি পঞ্জীয়নৰ বাবে লগ ইন কৰক swastika.assam.gov.in। লগতে আপোনালোকে UPI, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিংৰ জৰিয়তেও মাটিৰ খাজনাৰ আদায় দিব পাৰিব। ইয়াৰ লগতে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। আপোনালোকে কোনো ধৰণৰ অভিযোগ বা মতামতৰ বাবে ডায়েল কৰক এইটো নম্বৰ। পৰৱৰ্তী খবৰটো হৈছে ডাঙৰ খবৰ। মুছলমানৰ ৰাজনৈতিক ভৱিষ্যত থান বান কৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানসকল যাতে বিধায়ক হ'ব নোৱাৰে তাৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা হৈছে আৰু মুছলমানসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ দিছে আমছুৱে। হিমন্ত বিশ্ব শৰ্মাৰ আসন সুৰক্ষিত কৰাৰ বাবে এইবাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা হৈছে। সংখ্যালঘু মুছলমানসকলৰ ৰাজনৈতিক প্ৰতিনিধি নিবিচাৰে হিমন্ত চৰকাৰে। পুনৰবাৰ জনাইছো যে মুছলমানসকলৰ ৰাজনৈতিক ভৱিষ্যত থান বান কৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, আগন্তুক 5 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। অসমৰ লগতে উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক অৰেঞ্জ এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, মাজুলী আৰু যোৰহাটত হ'ব প্ৰচণ্ড বৰষুণ। ইফালে গোলাঘাট, কাৰ্বি আংলং, শোণিতপুৰ আৰু ডিমা হাছাও জিলাতো প্ৰচণ্ড বৰষুণ হ'ব। কোকৰাঝাৰ, বাক্সা, ধুবুৰী আদিত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে।